أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين. بسم الله الرحمن الرحيم إن الحمد لله الذي خلق الإنسان وعلمه البيان وعلمه ما لم يعلم والصلاة والسلام على أشرف الأنبياء والرسل محمد بن عبد الله وعلى آله وأصحابه وإخوانه الذين تمسكوا بسننه واتبعوه بإحسان إلى يوم الدين أما بعد محترم বুজুর্গ দুস্থ আৰু প্ৰিয় শ্ৰোতাসকল, আমি আমাৰ এই নীলবাগান লাইভৰ জৰিয়তে যোৱা সপ্তাহত আপোনালোকৰ সন্মুখত সূৰাতুল ফাতিহা ইয়াৰ অকল অৰ্থ উপস্থাপন কৰিছিলোঁ। আজি আমি আমাৰ এই লাইভত সূরাতুল ফাতিহা সম্পর্কে ব্যাখ্যা সংক্ষিপ্তভাৱে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আৰু ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ এই লাইভৰ জৰিয়তে যাতে আমাৰ শ্ৰোতাসকলে আমাৰ মাতৃভাষা অসমীয়া ভাষাত চমুকৈ পবিত্ৰ কোৰআন অনুধাৱন কৰিব পাৰে, বুজিব পাৰে, ভালদৰে কোৰআনত কি কোৱা হৈছে এইটো উপলব্ধি কৰিব পাৰে। গতিকে আমি এই আজিৰ মজলিছত ইয়াৰ ব্যাখ্যা আৰম্ভ কৰিবলৈ আপোনালোকৰ সন্মুখত প্ৰয়াস কৰিছোঁ। এই সূৰা যিটো সূৰাতুল ফাতিহা, এই সূৰা পবিত্ৰ কোৰআনৰ ভিতৰত সৰ্বপ্ৰথম সম্পূৰ্ণৰূপে আৰু পৰিপূৰ্ণভাৱে যিটো আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছিল, একেলগে এইটো হৈছে এই সূৰাই ফাতিহা। যদিও ইয়াৰ পূৰ্বে আংশিকভাৱে কোৰআনে কৰিমৰ কেইটামান আয়াত সৰ্বপ্ৰথম আমাৰ নবীৰ ওপৰত অৱতীৰ্ণ হৈছিল, সেই আয়াত কেইটা হৈছে সূৰাই ইকৰাৰ প্ৰথম আয়াত কেইটা, যিটো আল্লাহৰ নবীৰ ওপৰত তেওঁ যেতিয়া গাৰে হেৰাত অৱস্থান কৰিছিল, তেওঁৰ নবী বনোৱা হৈছিল, তেতিয়া এই সূৰাৰ কেইটা আয়াত অৱতীৰ্ণ হৈছিল। কিন্তু সম্পূৰ্ণৰূপে একেলগে কোৰআনত এই সৰ্বপ্ৰথম সূৰাই ফাতিহা অৱতীৰ্ণ হৈছিল। আমি সৰ্বপ্ৰথম এই সূৰাৰ অলপ ফজিলত সম্পৰ্কে অৱগত হোৱাটো জৰুৰী দৰকাৰ। ইয়াৰ পিছত
তাৰ ব্যাখ্যা লাহে লাহে আহিব। এই সূৰাৰ ফজিলত সম্পৰ্কে কোৱা হৈছে, 1 নম্বৰ, যে আমাৰ নবীৰ পূৰ্বৰ যিমান আসমানী কিতাপ, তৌৰীত, ইঞ্জিল, জবুৰ, কোনো কিতাবত এই সূৰাৰ পৰিমাণ বা এই সূৰাৰ লেখীয়া কোনো সূৰা আল্লাহ তাআলাই অৱতীৰ্ণ কৰা নাই। ইয়াৰ সম মৰ্যাদা আৰু এই কোৰাণতো এই আল ফাতিহাৰ পিছত বেলেগ ঠাইত এনেকুৱা কোনো সূৰা নাই যি সূৰা এই আল ফাতিহাৰ সমান হ'ব পাৰে, বৰাবৰ হ'ব পাৰে, ইয়াৰ মৰ্যাদাৰ সমান হ'ব পাৰে। পবিত্ৰ কোৰাণৰ আন ঠাইতো অৱতীৰ্ণ হোৱা নাই। এইটো হ'ল এটা ফজিলত। দ্বিতীয় ফজিলত যিটো বৰকত বৰ্ণনা কৰা হৈছে এই সূৰাৰ, এই ফজিলতটো হৈছে যে এই সূৰা যি মানুহে পাঠ কৰিব, যি মানুহে এই সূৰা তিলাৱত কৰিব, তেওঁ কোৰাণে কৰিমৰ যিমান ব্যাখ্যা আছে গোটেই ব্যাখ্যা তেওঁ পাঠ কৰি ল'লে। ইয়াৰ পিছত তেওঁ বুজাৰ স্তৰ আহিব, কেনেকৈ বুজিব লাগে। কিন্তু সূৰাই ফাতিহা পাঠ কৰিলে তেওঁ গোটেই কোৰাণখন যেন পাঠ কৰিলে। তাৰ কাৰণ কোৱা হৈছে যে এই সূৰাই ফাতিহা কোৰাণে কৰিমৰ মেইন, আৰু বাকী সম্পূৰ্ণ কোৰাণ ইয়াৰ ব্যাখ্যা। ইয়াৰ ব্যাখ্যাত সম্পূৰ্ণ কোৰাণ অৱতীৰ্ণ হৈছে। এই সূৰাৰ নাম সম্পৰ্কে আমি অৱগত হোৱাটো প্ৰয়োজন, যে এই সূৰা এনেইতো আমি জানো সূৰাই ফাতিহা, আৰু আমি ঘৰুৱা ভাষাত কওঁ যে আলহামদুলিল্লাহ সূৰা। এই সূৰাটোৰ নাম হ'ল সূৰাতুল ফাতিহা, এটা নাম। আল ফাতিহাটো শব্দৰ অৰ্থ হৈছে আৰম্ভণি, যে এই সূৰাৰ দ্বাৰা পবিত্ৰ কোৰাণ আৰম্ভ কৰা হৈছে। আমি কোৰাণ খুলিলেই সন্মুখত এই সূৰা আমি দেখিবলৈ পাওঁ, পঢ়িবলৈ পাওঁ। তো এই সূৰাৰ দ্বাৰা কোৰাণে কৰিমৰ আৰম্ভ হৈছে, গতিকে ইয়াক সূৰাতুল ফাতিহা, যে এই সূৰাৰ দ্বাৰা কোৰাণ আৰম্ভ কৰা হয়, এইটো নাম কোৱা হৈছে। 2 নম্বৰ নাম হ'ল এই সূৰাৰ উম্মুল কিতাব। উম্মুল শব্দ অৰ্থ হৈছে কেন্দ্ৰ, যে এই সূৰাটো সম্পূৰ্ণ কোৰাণৰ কেন্দ্ৰ আৰু সম্পূৰ্ণ কোৰাণৰ এইটো মৰকজ, ভিত্তি। কাৰণ এই সূৰাক গোটেই কোৰাণে ব্যাখ্যা কৰিছে। এই সূৰা সম্পৰ্কে যিমান কোৰাণত কোৱা হৈছে গোটেইখিনি এই সূৰাই ফাতিহা মূল, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি গোটেই কোৰাণ ইয়াৰ ব্যাখ্যা। গতিকে উম্মুল কিতাব এই হিচাপে কোৱা হয়। দ্বিতীয় নাম। তৃতীয় নাম হৈছে এই সূৰাৰ সূৰাতুল হামদ। হামদ শব্দৰ অৰ্থ হৈছে প্ৰশংসা। এই সূৰাত আল্লাহ তাআলাৰ প্ৰশংসা কৰা হৈছে, আল্লাহ তাআলাৰ গুণ কীৰ্তন বৰ্ণনা কৰা হৈছে। গতিকে এই সূৰাক সূৰাতুল হামদ কোৱা হয়। চতুৰ্থ নাম হৈছে এই সূৰাৰ সূৰাতুস সলাহ, যে এই সূৰাক আমি নমাজত পাঠ কৰোঁ, নমাজত পঢ়োঁ। নমাজৰ প্ৰতি ৰাকাতত এই সূৰাটো বাৰংবাৰ পঢ়িব লাগে। গতিকে হাদিছ শৰীফত কোৱা হৈছে, লা সলাতা লিমান লাম ইয়াকৰা ফাতিহাতাল কিতাব, যিজনে সূৰাই ফাতিহা নপঢ়িব তেওঁৰ নামাজ নহ'ব। তো নামাজত আমি বাৰংবাৰ এই সূৰাটোক পঢ়োঁ। গতিকে এই সূৰাৰ নাম হৈছে সূৰাতুস সলাহ, চতুৰ্থ নাম। পঞ্চম নাম হৈছে এই সূৰাৰ সূৰাতুস শিফা। শিফা শব্দৰ অৰ্থ হৈছে আৰোগ্য, আৰু এই সূৰাক সূৰাই শিফা, আৰোগ্য এই কাৰণে কোৱা হয় যে দুনিয়াত মানুহ যিকোনো ৰোগত ভুক্তভোগী হওক, তেওঁ এই সূৰা পাঠ কৰি যদি পানীত ফুকিয়াই এই পানী পান কৰিলে তেওঁ ৰোগৰ পৰা আৰোগ্য হৈ যাব। সূৰাতুস শিফা।
আৰু ইয়াৰ ঘটনাটো হৈছে যে এই চূৰাই শিফা বুলি আমি কেনেকৈ গম পাম? নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামৰ সময়ত বাকী সাহাবাসকলেও গম পোৱা নাছিল, জনা নাছিল যে এই সূৰা পঢ়িলে শিফা হয়, আৰোগ্য হয়। সাহাবাসকলৰ এটা জামাত, এটা দল, তেওঁলোক ভ্ৰমণত আছিল। ঘটনাক্ৰমে এখন ঠাইত তেওঁলোকে অৱস্থান কৰিলে, ৰাতি থাকিলে তাম্বু লগাই। আৰু থকাৰ পিছত সেই ঠাইত গাঁৱৰ পৰা দূৰত আছিল। এই গাঁৱত এটা দুৰ্ঘটনা সংঘটিত হ'ল। এই গাঁৱৰ যিজন প্ৰধান আছিল গাঁওবুঢ়া, এই গাঁওবুঢ়াজনক সাপে কাটি দিলে। তেতিয়া গাঁৱৰ পৰা এজনী ছোৱালী গাঁওবুঢ়াৰ তৰফৰ পৰা আহি এই সাহাবীসকলক সুধিলে যে আপোনালোকৰ ভিতৰত কোনোবা এনেকুৱা আছে নেকি যিজনে জৰা ফুকা জানে? বোলে কি হৈছে? বোলে আমাৰ গাঁওবুঢ়া, গাঁৱৰ প্ৰধান যিজন, তেওঁক সাপে কাটি দিলে। তেতিয়া এজন সাহাবীয়ে ক'লে মই জানো। তেওঁ লগতে আৰু 2-3জন সাহাবী লৈ সেই গাঁওবুঢ়াজনৰ ওচৰত গৈ তেওঁ এই সূৰাটো পাঠ কৰি য'তে সাপে কামুৰিছিল, কাটিছিল, এই ঠাইত তেওঁ আঙুলি লগাই ফু মাৰি দি দিলে আৰু এই মানুহজন আৰোগ্য হৈ গ'ল। আৰোগ্য হোৱাৰ পিছত সাহাবাসকলক এই গাঁওবুঢ়াজনে 30টা ছাগলী দিলে হাদিয়া। ক'লে এই 30টা আপোনালোকক হাদিয়া দিলোঁ আৰু তেওঁলোকৰ কাৰণে বাকী খোৱা বোৱাৰ বস্তু ব্যৱস্থা কৰি দিলে। 30টা ছাগলী লৈ এই সাহাবীজন যেতিয়া তেওঁৰ দলৰ ওচৰত আহিলে, তেতিয়া দলৰ ভিতৰত আনন্দ আৰু ফূৰ্তি চাৰিওফালে, যে ইমান সৌভাগ্য আমি যে 30টা ছাগলী আমি পাই লৈছোঁ। গতিকে আপুনি অকলে ফু দিছে, আপোনাৰ নহয়, ইয়াত আমাৰো অংশ আছে। আমি যিকেইজন আছোঁ আমাক ভাগ দিব লাগিব, অংশ দিব লাগিব। তেতিয়া এই সাহাবীজনে ক'লে আমি এই বিষয়টো লৈ আৰু মতানৈক্য কৰাৰ প্ৰয়োজন নাই। মদিনা বেছি দূৰ নহয়, ইনশাল্লাহ আমি মদিনাত পৌঁছাৰ পিছত আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আমি ঘটনাটো ব্যক্ত কৰিম। নবী সাল্লাল্লাহু আলাইহি সাল্লামে যি ফয়সালা দিব সেই হিচাপে আমি মানি ল'ম। নবীৰ ওচৰত আহি মদিনাত পৌঁছাৰ পিছত আল্লাহৰ ৰসুলৰ ওচৰত আহি তেওঁলোকে ঘটনাটো ব্যক্ত কৰিলে। ব্যক্ত কৰাৰ পিছত আল্লাহৰ ৰসুলে প্ৰথমে এই সাহাবীজনক সুধিলে, কাইফা আলিমতা ইন্নাহু শিফা, যে তুমি কেনেকৈ গম পালা এই সূৰা ফাতিহাটো পঢ়ি ফুক মাৰিলে, ফু দিলে মানুহজন আৰোগ্য হ'ব? তেতিয়া সাহাবীজনে ক'লে, ইয়া ৰাসূলুল্লাহ, মই নিজে নিজে অনুভৱ কৰিছোঁ যে কোৰাণত সৰ্বপ্ৰথম সূৰা হৈছে এইটো। আৰু কোৰাণত আল্লাহ তাআলাই বেলেগ ঠাইত কৈছে আমি কোৰাণত যিমান অৱতীৰ্ণ কৰিম গোটেইখিনিত তোমালোকৰ দুটা বস্তুৰ কাৰণে আৰোগ্য। এটা হ'ল তোমালোকৰ আধ্যাত্মিক ৰোগ আৰু দ্বিতীয় হৈছে দৈহিক শাৰীৰিক ৰোগৰ কাৰণে আল্লাহ তাআলাই আৰোগ্য ৰাখিছে। গতিকে মই নিজে চিন্তা ধাৰণা কৰি এই সূৰা ফাতিহা পঢ়ি ফুক মাৰিছোঁ, যাৰ কাৰণে তেওঁ মানুহজন আৰোগ্য হৈছে। আল্লাহৰ ৰসুল এই সাহাবীজনক ধন্যবাদ দি তেওঁক মুবাৰকবাদ দি ক'লে তুমি ভাল কাম কৰিছা। আৰু তেতিয়া জিব্ৰাইলে আহি আল্লাহৰ ৰসুলক ক'লে যে ইয়া ৰাসূলুল্লাহ, এই সূৰাটোৰ আৰু এটা নাম হৈছে সূৰাতুশ শিফা, আৰোগ্যৰ সূৰা। এইটো ঘটনা হ'ল। গতিকে আমাৰ যিকোনো অসুখ দেখা দিলে আমি জোনাবৰ ওচৰত যাব নালাগে। আমি সকলোৱে সূৰা ফাতিহা পঢ়িব পাৰোঁ। আমি জানো আমি নিজে পানীত পৰি ফুকিয়াই যদি আমি পান কৰিলেও আমাৰ আৰোগ্য হৈ যাব। প্ৰিয় শ্ৰোতাসকল, এই সূৰা ফাতিহা যিবোৰ নাম মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ, এটা কথা মনত ৰাখিব, কোৰাণে কৰিমৰ যিমান সূৰা আছে সকলো সূৰাৰ বেলেগ বেলেগ নাম আছে। আৰু এই নাম, যি নামত সূৰাক নামাকৰণ কৰা হৈছে তাৰ এটা কাৰণো আছে। যেনে আমি লৈ লওঁ সূৰাতুল বাকাৰা, কোৰাণে কৰিমৰ সূৰা ফাতিহাৰ পিছত দ্বিতীয় সূৰা হৈছে সূৰা বাকাৰা।
এই সূরায়ে বাকাৰা, বাকাৰাতুন শব্দৰ অৰ্থ হৈছে গাই গৰু। এই সূৰাৰ ভিতৰত এটা ঘটনা সংঘটিত হৈছিল, যি ঘটনাত এজনী গাই গৰু জবাহ কৰিবলৈ আল্লাহ তাআলাই তেওঁলোকক নিৰ্দেশ দিছিল। সেই ঘটনাৰ ওপৰত ভিত্তি কৰি গোটেই সূৰাটোৰ নাম সেই গাই গৰুজনীৰ ঘটনাৰ কাৰণে নামাকৰণ কৰি লোৱা হৈছে সূৰাতুল বাকাৰা। কিছুমান সূৰাত বিষয়বস্তু প্ৰতি লক্ষ্য ৰাখি নাম ৰাখি লোৱা হৈছে, যেনে সূৰাতুল হাদিদ। হাদিদ শব্দৰ অৰ্থ হৈছে লোহা, লৌহ। এই সূৰাৰ আল্লাহ তাআলাই লোহা সম্পৰ্কে বৰ্ণনা কৰিছে, গতিকে এই শব্দক ভিত্তি কৰি তাৰ নামাকৰণ কৰা হৈছে সূৰাতুল হাদিদ। কিন্তু সূৰাতুল ফাতিহা বেলেগ কোনো ঘটনা নহয়। ইয়াৰ ভিতৰত যি বিষয়বস্তু আল্লাহ তাআলাই বৰ্ণনা কৰিছে, সেই বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি যে ইমানৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ইমানৰ মূল যিটো আছে ভিত্তি এই সূৰাৰ ভিতৰত বৰ্ণনা কৰা হৈছে, গতিকে এই সূৰাটোৰ নাম সূৰাতুল ফাতিহা নামকৰণ কৰা হৈছে, নাম ৰাখি দিয়া হৈছে। এইখিনি সূৰাৰ ফজিলত সম্পৰ্কে আপোনালোকৰ সন্মুখত উপস্থাপন কৰা হ'ল। এতিয়া আমি এই সূৰাৰ অৰ্থ বুজিবলৈ প্ৰথমে মই আপোনালোকক এটা এটা শব্দ বুজাই দিওঁ, তাৰ পিছত একেলগে দুটাই অৰ্থ আপোনালোকক বুজাই দিম। আল হামদু, এই হামদু শব্দৰ আগতে যে আল, হামজা আৰু লাম, এই আল শব্দৰ অৰ্থ হৈছে গোটেই, সকলো। হামদু শব্দৰ অৰ্থ হৈছে প্ৰশংসা। লিল্লাহ, আল্লাহ শব্দৰ অৰ্থটো আল্লাহ, যি জাতৰ আমি উপাসনা কৰোঁ। ৰব্বিল আলামিন, ৰব্বুন শব্দৰ অৰ্থ হৈছে প্ৰতিপালক। আলামিন এই শব্দটো হৈছে বহুবচন, ইয়াৰ এক বচন হৈছে আলামুন। আলামুনৰ অৰ্থ হৈছে জগত। এতিয়া অৰ্থ কি হ'ব? আলহামদুলিল্লাহি ৰব্বিল আলামিন, সকলো প্ৰশংসা আল্লাহৰ কাৰণে, যিজন গোটেই জগতৰ প্ৰতিপালক, যিজন গোটেই জগতৰ প্ৰতিপালক, তেওঁৰ কাৰণে সকলো প্ৰশংসা। আল্লাহ তাআলাৰ প্ৰশংসা, আল্লাহ যিকোনো অৱস্থাত মানুহে আল্লাহৰ প্ৰশংসা কৰিব লাগে। এজন মানুহ যদি আনন্দত তেওঁ বিভোৰ হৈছে, তেতিয়াও আল্লাহৰ প্ৰশংসা কৰিব লাগে। তেওঁ যদি বিপদগ্ৰস্ত আছে, তেতিয়াও আল্লাহৰ প্ৰশংসা কৰিব লাগে। আৰু দুনিয়াত যিমান ভাল কাম আছে, য'তে ভাল কাম দেখিব, এই ভাল কাম দেখি আল্লাহৰ প্ৰশংসা কৰিব লাগে। ইয়াৰ উদ্দেশ্য হৈছে যে এই গোটেই সৃষ্ট মখলুকৰ ভিতৰত যিমান ভাল কাম হ'ব পাৰে, এই ভাল কাম সকলোখিনি সৃষ্টি কোনে কৰিছে? আল্লাহ তাআলাই। গতিকে প্ৰশংসা কাৰ হ'ব লাগে? আল্লাহৰ কাৰণে হ'ব লাগে। আলহামদু, আল্লাহৰ কাৰণে গোটেই প্ৰশংসা। আৰু ভাল কামৰ ওপৰত প্ৰশংসা হ'ব লাগে। বেয়া কাম কৰিলে তাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিব লাগে। যিমান ভাল কাম আছে তাৰ প্ৰশংসা মূল হ'ল আল্লাহ। এজন মানুহ যদি আমি দেখিবলৈ পাওঁ যে এইজন খুব দানী মানুহ, দান কৰে, খয়ৰাত কৰে, তেওঁৰ আমি প্ৰশংসা কৰি আছোঁ, আচলতে এই দান কৰা, খয়ৰাত কৰাৰ ক্ষমতা, শক্তি কোনে দিছে? আল্লাহ তাআলাই দিছে। গতিকে প্ৰশংসাৰ মূল মালিক হৈছে আল্লাহ। আলহামদু, সকলো প্ৰশংসা। ইয়াত আলহামদু কোৱা হৈছে, আছ-সানাউ কোৱা হোৱা নাই। সানা শব্দৰ অৰ্থ হৈছে প্ৰশংসা। দুয়োটাৰ ভিতৰত ব্যৱধান হৈছে যে কোনোবাই আপোনাক কিবা বস্তু দান কৰক বা নকৰক, আপুনি তেওঁৰ যি প্ৰশংসা কৰিব, ইয়াক হামদ কোৱা হয়। আৰু সানা আৰবী ভাষাত কোৱা হয়, কোনোবাই মোক এটা বস্তু দান কৰিছে, তেওঁ
তেওঁৰ মই প্ৰশংসা কৰিছোঁ, ইয়াক চানা কোৱা হয়। যে বিনিময়ৰ কাৰণে কিবা বস্তু দান কৰা হৈছে, তাৰ বিনিময়ত আমি প্ৰশংসা কৰি আছোঁ, এইটো চানা। গতিকে ইয়াত আলহামদু কোৱা হৈছে, আচানাও কোৱা হোৱা নাই। দ্বিতীয় ইয়াৰ পিছত শব্দ আহিছে ৰব্বুন। ৰব্বুন শব্দৰ অৰ্থ হৈছে প্ৰতিপালক। যিজনে পোহপাল দিয়ে তেওঁক ৰব কোৱা হয়। এই ৰবৰ অৰ্থ আমি এনেকুৱা বুজিব লাগে যে এটা বস্তু তাৰ জন্মৰ পৰা আৰম্ভ কৰি তাৰ মৃত্যুলৈকে সেই বস্তুক ৰক্ষণাবেক্ষণা দিয়া, পোহপাল দিয়া, তাৰ খোৱাৰ ব্যৱস্থা কৰা, যিমানখিনি আছে এই গোটেইখিনিৰ দায়িত্ব যিজন মানুহে বহন কৰে তেওঁ প্ৰতিপালক, তেওঁ ৰব। আৰু এইটো আল্লাহৰ বাহিৰে আন কোনোৱে বহন কৰিব নোৱাৰে। এটা বস্তুৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে তাৰ ৰক্ষণাবেক্ষণ, তাৰ প্ৰতিপালন, তাৰ গোটেইখিনি বহন কৰা এইটো আল্লাহৰ বাহিৰে কোনে কৰিব নোৱাৰে। এইটো একমাত্ৰ আল্লাহৰ গুণ, আল্লাহ তাআলাই কৰিব পাৰে। গতিকে আল্লাহ তাআলাক ৰব কোৱা হৈছে, ৰব প্ৰতিপালক। আলামিন শব্দ ইয়াত আহিছে। আলমৰ অৰ্থ হৈছে জগত। এই ৰব শব্দ মই যিটো অৰ্থ কৈছোঁ আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে ৰব এই ব্যক্তিক, এই সত্তাক কোৱা হয় যিজনে এটা বস্তু সৃষ্টি কৰি তাক শেষলৈকে ৰক্ষণাবেক্ষণা দিয়ে। তেওঁ এই বস্তু আকৌ মৃত্যু দান কৰিব, তেওঁক আকৌ পুনৰবাৰ জন্ম কৰিব। এই গোটেইখিনি যি বস্তুৰ ওপৰত অধিকাৰ আছে, অধিকাৰৰ গৰাকী যিজন হয় তেওঁ ৰব হয়। গতিকে আমি আমাৰ আল্লাহ তাআলাক, যিজনে আমাক সৃষ্টি কৰিছে, তেওঁক আমি আমাৰ ৰব, অসমীয়া ভাষাত ৰবৰ অৰ্থ হৈছে প্ৰতিপালক। এনেই ৰব শব্দটো আল্লাহৰ বাহিৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ব্যৱহাৰ কৰিলে তেতিয়া ইয়াৰ লগত বেলেগ এটা শব্দ যোগ দিব লাগিব, তেতিয়া ব্যৱহাৰ কৰিব পাৰিব। যেনে এই গড়, আমি ইয়াৰ আগতে যদি ৰব শব্দ লগাই দিওঁ, ৰব্বুদ্দাৰ, ইয়াৰ অৰ্থ হ'ব এই গড়ৰ মালিক। তো সাময়িক যিটো মোৰ অধীনত আছে, মিল্কিয়তত আছে, মালিকানাত আছে, তাৰ ফালে যোগ কৰি ৰব শব্দটো ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰাটো জায়েজ আছে, কোনো অসুবিধা নাই। কিন্তু প্ৰকৃততে ৰব হৈছে আল্লাহ তাআলা, যিজনৰ এই গুণ। আলামিন, এই আলম শব্দ মই আগতে কৈছোঁ বহু বচন, এক বচন আলামুন। আলামুনৰ অৰ্থ হৈছে জগত, এই গোটেই বিশ্ব। এই গোটেই বিশ্ব কওঁতে কি বুজায়, ইয়াৰ ব্যাখ্যা কি? হযৰতে মুসা আলাইহিস সালাতু ওয়াস সালাম তেখেতে যেতিয়া ফিৰাউনক তৌহিদৰ দাৱাত দিবলৈ গৈছিল আৰু গৈ কৈছিল যে ফিৰাউন তুমি জগতৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনা, তেতিয়া ফিৰাউনে কৈছিল কালা ওমা ৰব্বুল আলামিন, মুসা জগতৰ প্ৰতিপালক কোন, জগত কওঁতে কি বুজায়? তেতিয়া মুসা আলাইহিস সালামে কৈছিল ৰব্বুস সামাৱাতি ওয়াল আৰদ। প্ৰতি জগতৰ অৰ্থ হৈছে নভুমণ্ডল আৰু ভূমণ্ডল। ওমা বাইনাহুমা, ৰব্বুস সামাৱাতি ওয়াল আৰদি ওমা বাইনাহুমা, যে নভুমণ্ডল, ভূমণ্ডল আৰু এই দুয়োটাৰ ভিতৰত যিমান বস্তু আছে গোটেইখিনি বস্তুক জগত বুলি কোৱা হয়। এতিয়া যিমান জগত হ'ব পাৰে, বৰ্তমান আমাৰ সন্মুখত যিমান জগত আছে
আমি দেখিবলৈ পাইছোঁ, ইয়াৰ ওপৰত আমি বিশ্বাস কৰিব লাগে যে এই জগতৰ প্ৰতিপালক একমাত্ৰ আল্লাহ তাআলা। জগত কিমান আছে এই পৃথিৱীত, ইয়াৰ ব্যাখ্যা এটা হদিছত কোৱা হৈছে যে আল্লাহ তাআলাই এই পৃথিৱীত জগত বিশ্ব 40,000 বিশ্ব আল্লাহ তাআলাই ৰাখিছে। দ্বিতীয় হদিছত আহিছে 80,000 জগত। এতিয়া 40 বা 80,000 জগত যে আল্লাহ তাআলাই বিশ্ব ব্ৰহ্মাণ্ড ৰাখিছে, আমিতো ক'ব নোৱাৰোঁ ক'ত ৰাখিছে। সাপোজ আপোনালোকে বুজাৰ কাৰণে মই কৈছোঁ, এই আমেৰিকা 1500 খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কাৰ হোৱা নাছিল। তেতিয়াৰ পৃথিৱীত যিমান দেশ আছিল, সকলোৱে আমেৰিকা যে এখন দেশ আছে বুলি জনা নাছিল। এই আমেৰিকা আৱিষ্কাৰ হোৱাৰ পিছত মানুহে জানিবলৈ পাইছে, আৰু আজি আমেৰিকা বিশ্বৰ ভিতৰত সকলো দেশতকৈ জগততকৈ শক্তিশালী। তো ইয়াৰ পিছতো আৰু জগত হ'ব পাৰে। আল্লাহ তাআলাই নভোমণ্ডলত নক্ষত্ৰ ৰাখিছে। এই নক্ষত্ৰৰ ভিতৰত এটা তৰা কিমান ডাঙৰ, বিজ্ঞানীবিলাকে কৈছে পৃথিৱীতকৈও আৰু বেছি ডাঙৰ। তো জগত কিমান 80,000, এইবোৰ আৱিষ্কাৰ কৰোঁতে কৰোঁতে বিজ্ঞানীবিলাকৰ আয়ু শেষ হৈ যাব, তেওঁলোকে আৱিষ্কাৰ কৰিব নোৱাৰে। গতিকে আমি মোটামুট এইটো বিশ্বাস কৰিব লাগে যে দুনিয়াত যিমান জগত আছে, যিমান সৃষ্ট আছে, সকলোৰ পোহপাল, সকলোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আল্লাহৰ ওপৰত আল্লাহে কৰি আছে। এতিয়া আমি আকৌ এবাৰ কৈ দিছোঁ, আলহামদুলিল্লাহি ৰব্বিল আলামিন, সকলো প্ৰশংসা আল্লাহৰ কাৰণে। লিল্লাহ ৰব্বিল আলামিন, যিজন গোটেই বিশ্বৰ প্ৰতিপালক। আজি আমি ইমানতেই সামৰি মাৰিলোঁ। ইনশাআল্লাহ পৰৱৰ্তী ব্যাখ্যা আমাৰ অহা সপ্তাহত আহিব। আল্লাহ পাকে আমি সকলোক এইখিনি শুনি বুজি কোরআন ভালদৰে বুজাৰ চেষ্টা কৰাৰ তৌফিক দিয়ক। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।